हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ আনটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো থাম্বনেল চাই হয়তো আপোনালোকে অলৰেডি গম পালেই আজি কিহৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আচলতে আজিৰ দিনটো মোৰ বাবে এটা বিশেষ দিন সেইবাবে ভাবিলো ব্লগ এটা ষ্টাৰ্ট কৰি দিও আৰু কৈ দিও আৰু আজি হৈছে মোৰ জন্মদিন আৰু আজি মই সম্পূৰ্ণ 22 বছৰত ভৰি দিলো তো সেইবাবে আৰু এনেকুৱা ভাল লগা দিনবোৰ অলপ হাসি ৰাখিব পাৰিলে ভাল লাগে পিছলৈ মন গলে কেতিয়াবা চাই থাকিব পাৰো সেইবাবে আজি ভিডিঅ'টো আৰম্ভ কৰিলো তাৰ পিছত আৰু এতিয়া 12:30 বাজি গ'ল গৈ 1 বাজিবৰে হ'ল ব্লগটো এতিয়াহে ষ্টাৰ্ট কৰিছো আসলতে কাম সাম কৰি মেলি এতিয়াহে হৈছে গৈ আৰু এনেকে কিবা থাকিলে মানে কামবোৰ এনেও বেছি হয় আৰু গুটেই ঘৰৰ কাম কৰি আজৰি হোৱালৈকে মানে এনেও সময়টো যায়গৈ আৰু যেহেতু এতিয়া দিনটো ছুটি আৰু এই ব্লগটো ষ্টাৰ্ট কৰোঁতে দেৰি হ'ল অকমান বাকি বিশেষ এতিয়ালৈকে একো প্লেনিং নাই ৰাতিলৈ কি হয় নাজানো আৰু সাডেন কিবা প্লেনিং হৈ যাবও পাৰে আৰু একো নহবও পাৰে তো কি হয় নাজানো আৰু বাকি মাহত অহাৰ কথা আছিল গুৱাহাটীৰ পৰা কিন্তু মাটোৰ এক্সাম চলি আছে আৰু জানৰো এক্সাম আজিৰ পৰাহে মানে ষ্টাৰ্ট হ'বলৈ পালে সেইভাবে মানে মাহত আহিব নোৱাৰিলে কিন্তু মানে এনে যদি এক্সাম নহলে হয় তেনেহলে মাহত আহিলে হয় আৰু তো সেইটো মোৰ বাবে বেড লাক আহিব নোৱাৰিলে অলপ দুখ লাগিছে আৰু কিন্তু উপায়ও নাই মানে এক্সাম আছে এটা কেনেকৈ আহিব আৰু ন কেনিটো মনত পৰিয়ে আছে আৰু এনেকৈ ভাল লগা দিনবোৰত ঘৰৰ মানুহখিনি কেনেও বহুত বেছি মনত পৰে বা মিছ কৰা যায় হেয়াই একো নাই বাৰু গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু এই বিশেষ দিনটোত আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মই এনেদৰে আগুৱাই গৈ থাকিব পাৰোঁ ভগৱানে যাতে ভালে কুশলে ৰাখে আৰু এয়া দাদাই কাটি আছে নাৰিকল দাদা এই ইফালে চাই দে চাচোন এবাৰ I'm busy. অনুভৱ কেনেকুৱা তোমাৰ ঘৈণীৰ বাৰ্থডে আজি কি গিফট দিলা গিফট নাৰিকলে দি আছো এনেকুৱা কথা কৈ দিলা তুমি ৰুইয়া মা আৰু দুনে পুৰা নাৰিকল কাটাত লাগিছে নাৰিকলৰ পানী খাবি কি কৰিব বা নাৰিকল দি কি কৰিবা হা এই মানুহজনী বাৰ্থডে যে পিঠা বনাম তুমি বনাবানে খাই ল তাৰপিছত 21 পৰা 22 ভৰি দিবলৈ ওলাইছ খাই ল নহলে আকৌ বুকতে থাকিবি এবছৰ আকৌ খাই ল কি খাব দি আছে ভাতকেইটা খাই ল'ব দিছো A few moments later. আৰু দুপৰীয়া ইমান দেখুৱাবলৈ নহ'ল ভাত চাত খাই মেলি আজৰি হৈ ল'লোঁ আৰু এতিয়া সন্ধিয়া হ'লেই আৰু প্ৰায় 4টা বাজিবই হ'ল এতিয়া অকণমান ওলাই যাওঁ বুলি ক'লে তাতে তো এতিয়া আমি ৰেডি হৈ ল'লোঁ আৰু কোন যাব আপোনালোকক দেখুৱাই আছোঁ দেই আৰু মোক কেনেকুৱা লাগিছে সেইটো জনাব কমেণ্ট কৰি সেইফালৰ পৰা চিঞৰি আছে মানস হাই কৈ দিয়া এইফালে দি ওলাই কেনে ক'ত পাইছে অকণমানিকে এইফালে মানস হাই কৈ দিয়া এইফালে হাই কৈ দিয়া আৰু এয়া এইফালে আহি আছে ওলাই মেলি এয়া ধুন মানস আৰু বেহেন ভাবিছোঁ অকণমান উলিয়াই নিম বুলি ক'লে আৰু মই আচলতে শুই আছিলোঁ ইমান ভাগৰ লাগিছে ন কাম চাম কৰি মেলি কিন্তু ওলাবলৈ ক'লে সেইকাৰণে ওলালোঁ আৰু কেনেকুৱা লাগিছে মোক জনাব আৰু দেই এযোৰ যে আপোনালোকক দেখুৱাইছিলোঁ মায়ে পূজাত দিছিলে যে তো এনেই পিন্ধি লৈছে আৰু বাৰ্থডে বুলি তো চাই থাকক তেনেহ'লে ভিডিঅ'টো আজি গান চান বজাৰ অকণ হেৰি কৰিছো মই ভিডিঅ' কৰিছোঁ দেই আৰু এতিয়া আমি গৈ আছোঁ এইফালে বিশেষ ছিংগাৰ মানস প্ৰতিম হাজৰিকা আৰু এইফালে নয়নজ্যোতি বৰা আৰু ৰামো তাৰপিছত আৰু গৈ আছোঁ আৰু ন এতিয়া গান গাব আমাৰ ধুন আৰু মই দুইটাই মিলি গাম আমি গাব লাগিব গৈ আছোঁ এইফালে চাই দিয়া Sweet birthday girl. घर को चोरी यू मेरो दिलमा भोचे बढिया এতিয়া আমি অকণমান বিশালৰ আগত ৰখিলোঁ কাৰণ বেহেনে কিবা ল'ম বুলি কৈছে তো সোমাই লওঁ বিশালত তো চাই থাকক কি লওঁ আৰু এইফালে মানস আৰু ধুন পুৰা গৈ আছে আমাক এৰি এইফালে তাই কিবা কিবি চাই আছে এইফালে চাই দিয়া এবাৰ চাই আছোঁ এয়া সোমালোঁ কুৰ্তি কাউণ্টাৰত তো চাই আছোঁ কিবা কিবি আৰু তাইও চাই আছে ভাল লাগিলে এনেই ল'ম আৰু
নালাগিলে নাই আচলতে মই লওঁ বুলি অহা নাই দেই তাইৰ লগতহে আহিছোঁ আজি সম্পূৰ্ণকৈ দেখুৱাই নাছিলোঁ এযোৰ মায়ে দিছিলে পূজাত চ' কেনেকুৱা লাগিছে মোক জনাব ইহঁতে পুৰা কেকছ ল'বলৈ গৈছে আৰু এতিয়া আমি ৰখি আছোঁ দোকানৰ বাহিৰত কেক ল'ব আহিছোঁ বাৰ্থডে গাৰ্লক লৈ আৰু এইফালে মানসে ভাবি আছে কোনটো ল'ম কোনটো বেছি টেষ্টি হ'ব মই ভাবি মানে পোৱাই নাই মানে পাজল হৈ গৈছোঁ কোনটো কেক ল'ব ইমানে কেক দেখা পাইছোঁ তাৰপিছত মই আৰু কিবা ক'ম কোৱা মানে একো নকওঁ যিহেতু আপোনালোকে গম পাইছে আজি আমাৰ বৌৰ বাৰ্থডে ত' মোক আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে এনেকৈয়ে দিনবোৰ পাৰ কৰি যায় এইবাৰ বৌ আমাৰ 22 হৈছে আৰু বৌৰ নামটো মই কালি নামাকৰণ কৰিছোঁ ধুনীয়া নাম এটা ৰাখিছোঁ কণিকি নামটো বৰ ভাল লাগিছে কাৰণ দিছোঁ আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব লগতে আৰু এটা আশীৰ্বাদ কৰিব আৰু সেইটো আপোনালোকে বুজি পাইছেই চাগে নকওঁ আৰু সেইটো বাকী আমি সদায় এনেকৈ মিলা প্ৰীতি থাকোঁ যদিও আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে তোমাৰ আহিব লগা দিনবোৰ খুব ভাল হওক আনন্দৰে ভৰি পৰক সুখেৰে ভৰি পৰক সেয়েই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা বহুত বহুত ধন্যবাদ তোমাৰো যাতে আহিবলগীয়া দিনবোৰ ভাল হয় আৰু আশীৰ্বাদটো আছে আৰু কি ক'ম আৰু এইবাৰ বাৰ্থডেটো অলপ বেলেগ ধৰণৰ হ'ল প্ৰাইজ টাইপ নহ'ল তাৰ আগৰবাৰ হৈছিল মই যদি পাৰোঁ মানে লিংকটো দি দিব মোৰ লিংকটো দি দিবা তেতিয়া ডেছক্ৰিপশ্যনত মোৰ লিংকটো এইবাৰ মানে আগতে বহুত ছাৰপ্ৰাইজ দিছোঁ কিন্তু এইবাৰ মানে মানে অকণমান এইবাৰ সম্পূৰ্ণ বেলেগ টাইপৰে হৈছে খেলি হৈছে কাৰণ মানে একো নাই অলপ ইউনিককৈ পাতিব লাগে সদায় আৰু কিমান ছাৰপ্ৰাইজ থাকিলে ভাল নালাগে তো সেইকাৰণে অকণ ইউনিক পাতিলোঁ এইবাৰ বাৰ্থডেটো আৰু মানে দিনটো বাৰু এনেকৈয়ে গ'ল এতিয়া অকণমান স্পেচিয়েল কৰিলোঁ আৰু আহিলোঁ চিকেন পকৰা আৰু যিটো অবিহনে আমি সন্ধিয়া ওলাই অহাটো মানে নহয়েই তো পেকিঙে লৈ লওঁ ন ক'বলৈ আহিছোঁ কৈ দিয়া মানে যিমান বাৰ্থডে থাকিলেও কিবা পাৰ্টি থাকিলেও আমি ওলাই আহিছোঁ তো চিকেন পকৰা আমি খামেই তো সেইকাৰণে পেকিং লৈ লওঁ মানে ঘৰত মামীহঁত আহিছে ৰখি আছে ন আমাৰ এক ছেকেণ্ড এতিয়া কোৱা নমস্কাৰ বুলি ভালকৈ কোৱা নমস্কাৰ আজি আজি ক'ত গৈ আছোঁ ৰান্ধিবলৈ আজি গৈ আছো ধুনৰ ঘৰত কাৰণটো কৈ দিয়া লক্ষ্মী ধুনৰ ৱাইফৰ আজি জন্মদিন অৰ্ধাংগিনী আজি জন্মদিন এইফালে আহি গ'ল মামীহঁত এইফালে মামীহঁত আহি গ'ল বা এইফালে বাবুৱে পুৰা মোক এই গিফ্ট চিফ্ট লৈ আহিছে এয়া দিয়া থেংক ইউ এইফালে হিৰ' দিয়া 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 হোৱাই লাহে লাহে বা গিফ্ট এইফালে এইফালে অহা বছৰ এতিয়া ঘৰ আহি পাই গ'লোঁ বহুত লৰালৰিকৈ আহিলোঁ মামীহঁত আহিছে তো খবৰ নিদিয়াকৈ আহিছে মানে সেইকাৰণে মামী আৰু বাবু আহিছে তো ফোন কৰিলে সেইকাৰণে আমি মানে টাউনৰ মাজত আছিলোঁ বজাৰ কৰি বিশালতে গ'লোঁ আৰু তাৰপিছত একো মানে বাহিৰত নাখালোঁ এতিয়া আহিছোঁ ঘৰত কি আয়োজন হয় আপোনালোকক দেখুৱাম বাৰু গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে দেই Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday. Jorse bolo. Happy birthday. Jorse bolo. Happy birthday. Wow. এইডাল কোনে নমাব জয় শ্ৰীৰাম ৰবা ৰবা ভিডিঅ' আৰু হ'ব দি দিয়া
মামি আহা মোক বেয়া লাগিছে নেকি কাৰণে 1 2 3 Happy birthday dear Mampee. Happy birthday to you. May God bless you. Kita sila pa huli. এই ভিডিওটো নহলে মোৰ তাপছি দুনিয়া কৰি যাব আৰু দুনিয়া কৰিব লাগিছিলে কি হেৰি তুমি নকৰিলা এটা গোটা গোটা মাৰি দিওঁ মই আমাক কেক টুকে দিয়া নেকি দি আছো হৈ যাব না তো হৈ যাব মই ইমান টেঙা খাব নোৱাৰি হৈ যাব এই আৰু খাব লাগিব কেক আগত খোৱা মেন এটা মই গিফট পালো এয়া বেহেনে দিলে কষ্টৰ টকাৰে কষ্টৰ টকাৰে বোলে আৰু এইফালে মামীহঁত যাবলৈ ওলালে এয়া এফালে চাই দিয়ক মামী ভাত খাই যাবলৈ দিছোঁ ভাত খাই নাযায় বোলে বাই বাই বাবু বাই আৰু এয়া আমি এতিয়া খাবলৈ লৈছোঁ চিকেন পকৰা এয়া চিকেন পকৰা পূৰা এইফালে খাই আছে মানুহে ভয় ভয় কৰে হাত মানে গুণটো খেলি গ'ল মোৰ সুকু জুৰি যদি চাব যদি এসে এনে পাহৰি মই পাতত যাওঁলে মই নিজে পাহৰি থাকিলো ৰে যাবলৈ খুঁজতে এই থমকি বতে মাৰি যদি মই গাঁৱৰ আৰতে নতুনৰ চিনাকি 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 দুদিনৰ চিনাকি চিনাকি দুদিনৰ চিনাকি যাবলৈ খোজোতেই ৰাখিব ধৰি যাবলৈ খোজোতেই থমকি বতে মাৰি উকাহিয়া মোৰ ভৰাই থলে এই বাইবেলৰ গানে তাই যেতিয়া ব্ৰেকআপ হয় এইবিলাক গানে আৰু এইফালে পূৰা ইয়াতে হৈ আছে মাংস আৰু আজি ৰান্ধনি হৈছে এইফালে হিৰ অকৰা জুবিন উৰফে বহুত ধুনীয়া গান গায় দেই গান এটা গাই দিয়া বাৰ্থডে স্পেচিয়েল বুলি বৌলৈ গান এটাকে গিফ্ট দিয়া ঠিক আছে আৰু এতিয়া পূৰা ৰাতিয়ে হ'ল ক'বলৈ গ'লে 9টামান বাজিলে আচলতে ধুনহঁত আকৌ 8টামানত বজাৰতহে গ'ল আচলতে কেক চেক কাটি মেলি চাহ তাহ খাই বৈ যোৱালৈকে মানে আকৌ অলপ গান চান গালেতো তো তেনেকৈ যাওঁতে দেৰি হ'ল তো বজাৰ কৰি আহিলে আহি মেলি এইফালে পূৰাই বনাই আছে পূৰা হিৰকে পূৰা বনাই আছে আৰু হিৰক মানে আজি ৰান্ধনি হায়াৰ কৰি লৈ অহা হৈছে সি মানে আজি পূৰা এয়া বনাম বুলি কৈ থৈ দিছে মানে আমাক বনাই খুৱাব তো আজি চান্সটো পালে সেইকাৰণে মানে আজিয়ে খুৱাম বুলি ক'লে বনাই আছে আৰু পূৰা ছাগলী মাংস লৰাই আছে আৰু দেই আমি আৰু যোগালি আৰু আজি সদায় আৰু কিমান বনাই থাকিম ন মানে কেতিয়াবা বেলেগে বনোৱা খাব লাগে তো বাকী এতিয়া ভাত পানী খাই মেলি আজৰি হৈ গ'ল আৰু ইমান দেখুৱাবলৈ নহ'ল আৰু বনাই থকাটো দেখুৱালোৱে আপোনালোকক আৰু মানে সোনকালে খুৱাই বোৱাই হিৰক মানে থাকিবলৈ দিছিলে তাক থৈ আহিলে গৈ ধুনীয়াকৈ তাৰপিছত সেয়াই আৰু এতিয়া খাই মেলি আমি ধুই ধাই পৰা আজৰি হৈ ল'লোঁ বেছি দীঘলীয়া নকৰোঁ কিন্তু মানে দীঘলীয়া হ'লেই চাগে ব্লগটো আৰু আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু মৰম দিব এনেদৰে যাতে আগুৱাই গৈ থাকিব পাৰোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আগলৈ আৰু নতুন ভিডিঅ'